নমস্কাৰ, মই নিকু। মোৰ চেনেল NB টেকনিকেল নলেজ আছামিজ আৰু হিন্দীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ওচৰত আজি এটা আছে জিঅ' মোবাইল। এই মোবাইলটো আপোনাৰ ছুইচ অন নহয়, টিপি থাকিলেও অন নহয়। আপোনাৰ এই অন নোহোৱা কাৰণ আপোনাৰ বহুত থাকিব পাৰে মোবাইলত। বহুতকেইটা কাৰণত এই মোবাইলটো অন নোহোৱাকৈ থাকে। তাৰে এটা কাৰণ আপোনালোকক মই আজি দেখুৱাম। আপোনাৰ সেই কাৰণটো আপুনি নিজৰ ঘৰতে নিজে আপুনি ঠিক কৰি ল'ব পাৰে। তো আপোনাৰ মোবাইল ৰিপেয়াৰিঙৰ দোকানলৈ নিনিয়াৰ আগতে আপুনি নিজে এইটো ঠিক কৰি ল'ব পাৰে। যদি ইয়াতকৈ ডাঙৰ প্ৰব্লেম হয় বা বেছি ডাঙৰ প্ৰব্লেম হয়, তেতিয়া আপুনি মোবাইল ৰিপেয়াৰিঙৰ দোকানলৈ লৈ যাব পাৰে, দেখুৱাবগৈ পাৰে। তাৰ আগতে আপুনি এইটো সাধাৰণ যোনটো আপোনাৰ মই এতিয়া দেখুৱাম, আপুনি সেইটো এবাৰ কৰি চাব পাৰে। এইটো কামটো খুব সহজ কাম আৰু সাধাৰণ কাম হয়, কিন্তু ইয়াৰ কাৰণে আপোনাৰ কেতিয়াবা বহুত পইচা খৰচ হৈ যায়। কিছুমান মানুহে এই বিষয়ে অৱগত নহয়, সেইটো কাৰণে কেতিয়াবা মোবাইল ৰিপেয়াৰিঙৰ চেণ্টাৰত গৈ আপোনাৰ বহুতকেইটা পইচাও খৰচ কৰিবলগীয়া হয়। আৰু কিছুমান মোবাইল ৰিপেয়াৰিঙৰ দোকানত কৈ দিয়ে কি মোবাইলটো ছফ্টৱেৰ মাৰিব লাগিব, মোবাইলটো ফৰ্মেট মাৰিব লাগিব, মোবাইলটো বেটেৰী বেয়া হৈছে, মোবাইলটো IC বেয়া হৈছে, এনেকৈ কিছুমান কথা কৈ দিয়ে। তো সেইবিলাকৰ পৰা হাত সাৰিবলৈ মই আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ ক্ষেত্ৰতো এনেকৈ মই বহুত পাইছোঁ এনেকুৱা আপোনাৰ কেছ। মই এনেকৈ পাইছোঁ কাৰণে আপোনালোকক মই আজি এই ভিডিঅ'টো আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ, যাতে আপোনালোকে নিজে এবাৰ ট্ৰাই কৰি চাব পাৰে ঘৰতে বহি। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যেন আগলৈ আপোনালোকক মই ইয়াতকৈ ভাল ভিডিঅ' আপোনালোকৰ আগত দাঙি ধৰিব পাৰোঁ। তাৰে মই চেষ্টা কৰিম। তো আহকচোন আপোনাৰ এই সাধাৰণ কামটো কি জানি লওঁ। এইটো মোৰ ডেড মোবাইল, তো অন নহয়। এইটো মোক এজন কাষ্টমাৰে দিছিলে যে তেওঁ মোবাইলটো অন হোৱা নাই চাই দিবলৈ। তো মই ঠিক আছে থৈ যাওক বুলি কৈছিলোঁ। তো তেওঁ থৈ গৈছিল আৰু আপোনালোকক দেখুৱাবলৈ মই ৰাখি থৈছিলোঁ মোবাইলটো। তো মোবাইলটো আপোনাৰ বেক চাইডে ঢাকনখন খুলি বেটেৰীটো খুলিব। তো মোবাইলটোত আপোনাৰ বেটেৰীটো যোনটো প্লাছ আৰু মাইনাছ, এই দুটা যোনটা পিং আছে, পিংকেইটা প্লেট কিছুটা আপোনালোকে কেতিয়াবা কাৰ্বন বহি থকাৰ কাৰণে আপোনাৰ মোবাইলটো অন নহয়। আপুনি কি কৰিব, বেজি বা ব্লেড লৈ আপুনি ইয়াত অকণমান চফা কৰি দিব। প্লাছ আৰু মাইনাছ পইণ্টটোত আপোনালোকে চফা কৰি দিব, অকণমান ভালকৈ চফা কৰি দিব। তাৰপিছত আপুনি ব্লেডেদি বা পিঙেদিও বেটেৰী যোনটো লগাত যে পিংটোকেইটা মোবাইলত লাগি থাকে চাৰ্কিটত, এইকেইটা আপুনি অকণমান চফা কৰি দিব। তাৰপিছত আপুনি লগাই চাব পাৰে মোবাইলটো। এইটো আপোনাৰ অন হ'ল। তো এইটো প্ৰব্লেমৰ কাৰণেই মোক আপোনাৰ মানুহজনে দি থৈ গৈছিল যে অন হৈছে, কি হৈছে চাই দিয়ক বুলি। তো এইটো আপুনি নিজেও ঘৰতে আপুনি কৰি ল'ব পাৰে। তো ইয়াৰ আৰু বহুত কাৰণ থাকে কিছুমান অন নোহোৱা। কেতিয়াবা আপোনাৰ এই ছুইচটো কাৰ্বন বহিলে হয়, কেতিয়াবা বেটেৰীটো বেয়া হ'লে হয়, কেতিয়াবা চাৰ্কিটত ফল্ট থাকিলে হয়, কেতিয়াবা চাৰ্জাৰ পিঙত ফল্ট থাকিলে হয়। বহুত কাৰণ থাকে,
অন নহয়, কেতিয়াবা ডেডো হৈ যায়, কোনো কাম নকৰে, এনেকুৱা বহুত কাৰণ থাকে। কিন্তু মই আপোনাক যোনটো সাধাৰণ কাম আপুনি নিজৰ ঘৰতে কৰিব পাৰে সেইটো কামহে আপোনাক মই আজি দেখুৱাই দিছোঁ। আপোনালোকে নিজেও এবাৰ ট্ৰাই কৰি চাব পাৰে। আপোনাৰ মোবাইল ৰিপেয়াৰিং চেণ্টাৰলৈ নি আপুনি নিজে ঘৰতে ট্ৰাই কৰি চাব পাৰে এবাৰ। তো ভিডিঅ'টো যদি চাই ভাল লাগে আপোনাৰ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আগলৈ এটা নতুন আৰু অন্য এটা নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ আগত দাঙি ধৰা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে ৰাখিছোঁ। ধন্যবাদ।